নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া দেখিছেনে মোৰ অৱস্থা গালৰ শাল মইনাৰে ভৰ্তি হৈ গৈছে। এদিন এটা প্ৰগ্ৰেমত অলপমান মেকআপ লগোৱাৰ পিছত মোৰ অৱস্থা বাৰু যি নহওক আহিলোঁ ডিউটিৰ পৰা। এতিয়া বলক আমি অলপমান খাদ্যৰ যোগাৰ কৰোঁ। আজি থাকিব কণী আৰু আমাৰ অসমীয়া মানুহৰ ফেভাৰিট বস্তু হৈছে পিটিকা। তো সেয়ে ভাবিছোঁ আজি বেঙেনা আৰু বিলাহী পিটিকা বনাম। সেয়ে বহাই দিলোঁ গেছত বিলাহী আৰু বেঙেনা। আপোনালোকে ভাল পায়নে? মোৰ কিন্তু খুব প্ৰিয়, কাৰণ ময়ো অসমীয়াই দিয়কচোন বাৰু। তাৰপাছত এইকেইটা ধুনীয়াকৈ পুৰি ল'লোঁ আৰু এয়া দেখিছে ধুনীয়াকৈ ইহঁতৰ বাকলিটো গুচাই ল'লোঁ, পিঁয়াজ কাটি লৈছোঁ আৰু এইফালে জলকীয়াও পুৰি লৈছোঁ দেই, বহুত টেষ্টি হয়। আৰু কণীকেইটাতো দেখিছিলেই। তাৰপাছত ইহঁতক কাটিছোঁ, কাটি ইহঁতৰ চাটনি বনাই দিম আজি। ধুনীয়াকৈ এইখিনি মিলাই সানি ল'ম। তাৰপাছত এয়া আমাৰ ৰেডি খানা। আৰু আপোনালোকে গম পায়নে, কণী যদি এনেকৈ ফালি লয় ন, তেতিয়া বেছি টেষ্টি হয়। আপোনালোকে ট্ৰাই কৰিবচোন, সঁচা কৈছোঁ, ট্ৰাই কৰি চাব। ফালি ল'লে বেছি সোৱাদ হয়।